নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ এই চেনেলৰ আন এক নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম চৰকাৰী আঁচনিৰ লাভ, কলা দিশ আৰু এই আঁচনিসমূহত লুকাই থকা বাস্তৱতাৰ বিষয়ে। কেন্দ্ৰীয় চৰকাৰে আজিলৈকে বহু আঁচনি আৰম্ভ কৰি আহিছে, কিন্তু আপুনি এই আঁচনিসমূহৰ সুবিধা পাইছেনে? যদি নাই পোৱা কাৰণ কি এই আঁচনিসমূহৰ লাভ, ই মানুহৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলাইছে আৰু কি এই চৰকাৰী আঁচনিসমূহৰ অন্ধকাৰৰ সত্য, যিবোৰ আপোনালোক সকলোৱে জনা উচিত। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ আজিৰ ভিডিঅ'টো কেৱল প্ৰচাৰ নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্য বিশ্লেষণ কৰাৰ চেষ্টা কৰিম। আমি সকলোৱে জানো যে গভৰ্ণমেণ্ট স্কিমছ বা চৰকাৰী আঁচনি মানে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে সাধাৰণ ৰাইজৰ বাবে আগবঢ়োৱা সহায় বা সুবিধা, যেনে প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি বা PM কিষাণ, অৰুণোদয়, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, PM স্বনিধি যোজনা, আয়ুষ্মান ভাৰত, স্বচ্ছ ভাৰত মিছন, বৃদ্ধ পেঞ্চন আদি আঁচনি। এই আঁচনিসমূহৰ মূল উদ্দেশ্য হৈছে গৰীব দুখীয়া, কৃষক, মহিলা, সৰু সুৰা ব্যৱসায়ী, আৰ্থিকভাৱে অচল, বাৰ্ষিক আয় একেবাৰে কম, কেঁচা শৌচালয় থকা, বৃদ্ধ আদি লোকসকলক সহায় কৰা। এই আঁচনিসমূহৰ বাবে চৰকাৰে কোটি কোটি টকা খৰচ কৰে, কিন্তু এইবোৰৰ সঁচা সুবিধা প্ৰকৃততে কিমানজনে পায়? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অন্তৰ্গত চৰকাৰে ঘৰ নিৰ্মাণৰ বাবে গাঁও বা নগৰ অঞ্চলৰ লোকসকললৈ 1,20,000 টকাৰ পৰা 1,60,000 টকা পৰ্যন্ত আৰ্থিক সুবিধা আগবঢ়ায়। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, এই যোজনাত সৰু সুৰা কৃষকসকলক বছৰি 6,000 টকা প্ৰতি 4 মাহৰ মূৰে মূৰে সেই হিতাধিকাৰীজনৰ বেংক একাউণ্টত DBTৰ জৰিয়তে ট্ৰান্সফাৰ কৰা হয়। অৰুণোদয় যোজনা বা আঁচনিত ৰাজ্য চৰকাৰে দুখীয়া পৰিয়ালৰ মহিলাগৰাকীক 1,250 টকাৰ আৰ্থিক সহায় আগবঢ়ায়। PM উজ্জ্বলা যোজনা, এই যোজনাত কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়া যোগ্যসকলক LPG সংযোগ প্ৰদান কৰে। PM স্বনিধি যোজনাত চৰকাৰে সৰু সুৰা পথ বিক্ৰেতা ব্যৱসায়ীক 10,000 পৰা 50,000 টকা পৰ্যন্ত ঋণ আগবঢ়ায়। আয়ুষ্মান ভাৰত, এই যোজনাত ভাৰত চৰকাৰে চিকিৎসাৰ বাবে 5 লাখ টকাৰ আৰ্থিক সুবিধা আগবঢ়ায়। স্বচ্ছ ভাৰত মিছন, এই যোজনাত গ্ৰাম্য বা নগৰ অঞ্চলত জনবহুল এলেকা বা স্থানত বিনামূলীয়া শৌচালয় নিৰ্মাণ আদি। বৰ্তমানে এই আঁচনিৰ সুবিধা ঘৰে ঘৰেও দিয়া হৈছে। বৃদ্ধ পেঞ্চন, এই যোজনাত 60 বছৰৰ ঊৰ্ধ্ব বয়স্ক ব্যক্তিসকলক অলপ হ'লেও আৰ্থিক সকাহ দিয়া হয়। তো বন্ধুসকল, এই আঁচনিসমূহৰ আঁৰত কিমান যে ডাৰ্ক ৰিয়েলিটিজ বা কলা সত্য লুকাই আছে, আপুনি জানিলেই আচৰিত হ'ব। কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে এই যোজনাবোৰত কোটি কোটি টকা ব্যয় কৰে, যাতে সঠিক হিতাধিকাৰীয়ে যোজনাবোৰৰ সুবিধাসমূহ পায়। কিন্তু যিকোনো যোজনাত আবেদন কৰাৰ পিছত সকলো ডকুমেণ্ট বা তথ্য ঠিক ঠাক হোৱাৰ পাছতো ব্লক পঞ্চায়ত, CSC বা এই যোজনাবোৰৰ কাৰ্যালয়ত অহা যোৱা কৰাৰ পাছতো প্ৰকৃত ব্যক্তিজনে এই আঁচনিবোৰৰ সুবিধাসমূহ নাপায়, আৰু যদিও পায় একেবাৰে কম সংখ্যক ব্যক্তিসকলে। ইয়াৰ উপৰিও বহু লোক অশিক্ষিত বা গাঁৱলীয়া হোৱাৰ বাবেও আবেদন প্ৰক্ৰিয়া অনলাইন নে অফলাইন, কাৰ যোগ্যতা আছে, ক'ত যোগাযোগ কৰিব লাগিব নাজানে। ইয়াৰ উপৰিও বহু সময়ত যিকোনো যোজনা লাভৰ নামত দালালবোৰে অৰ্থ বিচাৰে। ইয়াৰ কাৰণেও বহু যোগ্য হিতাধিকাৰীয়েও অনিচ্ছা প্ৰকাশ কৰে। বহু সময়ত ৰাজনৈতিক প্ৰভাৱ এই আঁচনিসমূহত দেখা যায়, যেনে নিজৰ পৰিয়ালৰ মানুহবোৰক যিকোনো যোজনাৰ সুবিধা দিয়াত ব্যস্ত থাকে। ইয়াৰ উপৰিও গাঁৱৰ মেম্বাৰ, প্ৰেছিডেণ্ট, গাঁওবুঢ়া আদি বিভিন্ন অফিচাৰবিলাকেও তেওঁলোকৰ স্বাৰ্থ উদ্ধাৰ নকৰাকৈ নেৰে। তো বন্ধুসকল, ইয়াত বহুতে ক'ব যে তেনেকুৱা স্বাৰ্থলোভী ব্যক্তিক কিয় নিৰ্বাচন কৰে? এটা কথা আছে নহয় যে যোনেই লংকাত যায় তেৱেই ৰাৱণ হয়। গাঁও বা নগৰ অঞ্চলৰ লোকে বাছনি কৰোঁতেতো ঠিকেই কৰে, কিন্তু যিকোনো পদ পোৱাৰ পাছতেই বেছিভাগেই গিৰগিটিৰ নিচিনা ৰং সলায়। বহুতে কয় মোৰ নাম তালিকাত আছে, কিন্তু আজি পৰ্যন্ত চৰকাৰী ঘৰ নাই, PM কিষাণ নাই, অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই। এনেকুৱা ব্যক্তিও আছে যে তেওঁৰ পৰিয়ালখনত দুটাকৈ আঁচনিৰ সুবিধা পাই আছে। আৰ্থিকভাৱে সচল, পকী ঘৰ দুৱাৰ, গাড়ী মটৰ আছে, অৰ্থৰ অভাৱ নাই, কিন্তু এই আঁচনিবোৰৰ সুবিধা লৈ আছে। এনেকুৱা ব্যক্তিও আছে যে তেওঁৰ নাম লিষ্টত নাই, তথাপিও চৰকাৰী ঘৰ পাইছে। ইয়াৰ বাহিৰেও কিছুমান আঁচনি যেনে PM কিষাণ, অৰুণোদয় আদি যোজনাৰ পে'মেণ্ট সময়মতে পোৱা নাযায়। তো বন্ধুসকল, চৰকাৰৰ এই আঁচনিসমূহ ভাল হ'লেও ইয়াৰ ব্যৱস্থা আৰু বিতৰণ প্ৰণালীত বহু সমস্যা আছে। চৰকাৰে এইবোৰৰ ওপৰত চকু দিয়া উচিত। চৰকাৰৰ এই আঁচনিসমূহ জনকল্যাণৰ বাবে দিয়ে যদিও প্ৰকৃতজনে নাপায়, আৰু যদিও পায় একেবাৰে কম সংখ্যক। এতিয়া আপোনালোকে নিজে ভাবক,
চৰকাৰী আঁচনি বাস্তৱতে লোকক সহায় কৰি আছেনে কেৱল প্ৰচাৰ মাত্ৰ? তো বন্ধুসকল, যোনে যোনে এই আঁচনিসমূহ পাই আছে তেওঁলোকে আগলৈকৈ এই সুবিধাসমূহ পাবলৈ হ'লে 2025 চনত PMAYৰ নতুন আপডেট আৰু নীতি অনুসৰি eKYC সকলোৰে বাবে বাধ্যতামূলক। PM কিষাণ যোজনাত ফাৰ্মাৰ ID লিংক নোহোৱা কৃষকে পেমেণ্ট পোৱাৰ সম্ভাৱনা কম। অৰুণোদয় 3.0 তালিকাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ ডিজিটেল। স্বনিধি আঁচনিত QR কোড UPI ডিজিটেল লেনদেন হোৱাটো অতিকৈ প্ৰয়োজনীয়। এইবোৰ কাম নকৰিলে আহিবলগীয়া যিকোনো আঁচনিৰ কিস্তি বা সুবিধা আপোনালোকে নাপাবও পাৰে। তো বন্ধুসকল, আপোনালোকৰ মতামত কমেণ্টত লিখক আৰু যদি ভিডিঅ'টো উপকাৰী বুলি ভাবে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।